মে' মাহ 2012 গুৱাহাটীৰ পৰা যোৰহাটলৈকে অভাৰব্ৰিজৰ তলত থকা জব ভেকেঞ্চি বিচাৰি বহুকেইটা অফিচত ইণ্টাৰভিউ। মাৰ্কশ্বিটৰ পাৰ্চেণ্টেজ আৰু চাৰ্টিফিকেটৰ মোহৰ মৰা আধৰুৱা টিক্কি। বৰ বেছি কিনো হ'ম, তোমাৰ দৰেই কল চেণ্টাৰৰ এজন প্ৰতিনিধি। আৰু এদিন আহি উপস্থিত হৈছিলোহি তোমাৰ চহৰখনত। ট্ৰেইনিঙৰ প্ৰথম দিনকেইটাত তুমি ক'ত আছিলা মই নাজানো। তোমাৰ ওঠৰ হাঁহিটো মোৰ কাৰণে অচিনাকি আছিল। তাৰ পাছত তোমাৰ আগমন। গোলপীয়া চুৰিদাৰযোৰ পিন্ধি মোৰ বুকুলৈ আহিছিলা তুমি। তোমাৰ মুখখনি নেদেখাকৈ তোমাৰ প্ৰেমত পৰিছিলোঁ মই। উঠি ভাঙি ফুৰিছিলোঁ ফেন ফুটুকাৰ দৰে তোমাৰ সান্নিধ্য পাবলৈ। গুৰুকুল চেম্বাৰ B14 তুমি বহি আছা, মই তোমাৰ পাছত। কাষ্টমাৰ এজনক বুজাই আছোঁ ক্ৰেডিটৰ প্ৰচিডিউৰ। তোমাৰ চকুত চকু থওঁতেই মই মোৰ জীৱনৰ ফেটেল কলটো লৈ পেলালোঁ। ভিছাছৰ আপডেট প্ৰেম হৈ বৰষিছিলগৈ কাষ্টমাৰৰ কাণত। সময় হয়তো বহুত বলিদান বিচাৰিব পাৰে তোমাৰ প্ৰেমত পৰাৰ অপৰাধত। আৰু তোমাৰ চকুজুৰিয়ে যেন মোলৈ প্ৰতিটো চাৱনিতেই কয়, সাজু আছানে মোৰ প্ৰেমত পৰিবলৈ। এজন সাধাৰণ প্ৰেমিকৰ দৰে মোৰো ভয় হয় তোমাৰ ওচৰলৈ গৈ চিনাকি হোৱাৰ। কেণ্টিনৰ পৰা ফ্ল'ৰলৈকে পাছত ঘূৰোঁ মই তোমাৰ অৰ্ধমেলিত দুচকুৰ কাজলখিনিয়ে জুই বৰষে মোৰ হৃদয়ত প্ৰেমৰ ফিৰিঙতি হয়। তোমাৰ এটা বাতৰিয়ে মোক এদিন কন্দুৱাইছিল, তোমাক ক'ব বিচাৰিছিলোঁ তুমি নাযাবা। এটা কল সেই ৰাতি, অচিনাকি পুৰুষজনৰ অনুৰোধ, পাৰিলে জনাবাচোন মোক বিচ্ছেদৰ সংজ্ঞাটো। চিনাকিহীন হৈ তোমাৰ লগত বহুকেইটা ৰাতিৰ অন্ধকাৰ পোহৰাই তুলিছিলোঁ মই। বেটাৰী বেকআপে মোৰো বিচাৰিছিল প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে চাৰ্জ। কিন্তু এনেকৈ আৰু কিমান দিন ইণ্টাৰনেটত চাৰ্চ কৰি চালোঁ লাভ গুৰুৰ টিপছ বিচাৰি। পালোঁ কনফিডেন্সৰ বোলে খুবেই প্ৰয়োজন হয় প্ৰেমত। ডাঙৰীয়াৰ বাণী শিৰত লৈ তাৰ পাছত মুখামুখি হৈছিলোঁ তোমাৰ লগত এদিন তোমাৰ পদূলিৰ মূৰত। সিদিনা তোমাক মই ওচৰৰ পৰা চাইছিলোঁ, তুমি সঁচাকৈ বহুত ধুনীয়া মোৰ কল্পনাতকৈও। হয়তো সেইকাৰণে মই আজিকালি কবিতা লিখিবৰ বাবে শব্দই বিচাৰি নোপোৱা হ'লোঁ। কাৰণ তুমি নিজেই এটা ধুনীয়া কবিতা আৰু মই তোমাৰ বাবে কি লিখিম কবিতা। ধন্যবাদ।